সাবস্ক্ৰাইব কৰি ল'ব ডিফেন্স আপডেট অফ ইণ্ডিয়া চেনেলটো লগতে বেল আইকনটো টিপি ল'ব যাতে ডিফেন্স জবসমূহৰ আপডেট আপোনালোকে সকলোতকৈ আগত পায়। নমস্কাৰ বন্ধুসকল, ডিফেন্স আপডেট অফ ইণ্ডিয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, SSC GDS 56,000 পোষ্টৰ বাবে 2018 চনত যিমানবোৰ ভেকেঞ্চি উলিয়াইছিল সেইবোৰৰ ইতিমধ্যে CBT মানে কম্পিউটাৰ বেছড টেষ্ট 11 মাৰ্চত শেষ হৈছে। ইতিমধ্যে এক্সাম শেষ হোৱাৰ পাছতেই SSCৰ অফিচিয়েল ৱেবছাইটত ৰিজাল্টৰ এটা নটিফিকেশ্যন দিয়া হৈছে। এই নটিফিকেশ্যনটোত SSCয়ে পতা বিভিন্ন এক্সামৰ ৰিজাল্টৰ ডেট প্ৰকাশ পাইছে। এই নটিফিকেশ্যনটোৰ তললৈ আহিলে দেখিব কনষ্টেবল GDৰ CRPF, NIA, SSF, আছাম ৰাইফল আদিৰ ৰিজাল্ট 31 মে'ত প্ৰকাশ পাব। বন্ধুসকল, এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ SSCৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা এই ডেটটো ইমান সঠিক হোৱা দেখা নাযায়। 2-3 দিন অগা পিছাও হ'ব পাৰে। মুঠতে 31 মে'ৰ 2-3 দিনৰ ভিতৰত অনলাইন যোগে ৰিজাল্ট উপলব্ধ হ'ব। যিহেতু অনলাইন যোগে ৰিজাল্ট প্ৰকাশ পাব, গতিকে ৰিজাল্ট প্ৰকাশ পোৱা 10-15 দিনৰ ভিতৰতেই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, য'ত আপোনালোকে 5 কিলোমিটাৰ ৰানিং 24 মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। গতিকে সময় কম বুলিয়ে ক'ব লাগিব। বন্ধুসকল, বিভিন্ন ডিফেন্স জবৰ আপডেট অতি সোনকালে পাবলৈ ছাবস্ক্ৰাইব কৰাৰ পাছত বেল আইকনটো টিপি ল'ব। ধন্যবাদ।